UPPL long live! UPPL long live! Pramod Bora long live! Pramod Bora long live! আমি একেলগে বসবাস কৰি আছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰে নিজৰ নিজৰ চহকী ভাষা আছে, নিজৰ নিজৰ সংস্কৃতি আছে আৰু এই ভাষা সংস্কৃতিটোৱে আমাৰ জাতিৰ আয়ুস ৰেখা আৰু সেইকাৰণে সেই যিটো সংস্কৃতি আৰু যিটো ভাষা এইটো জীয়াই ৰখাৰ কাৰণে আমি বড়োলেণ্ড অঞ্চলত UPPL BJP আৰু GSPৰ যিটো চৰকাৰ আমি বহুত চেষ্টা কৰি আছোঁ আৰু ইয়াৰে এটা কাৰ্যসূচী হিচাপে UPPLৰ আজি আমাৰ অধিৱেশনত বড়োলেণ্ডত যিমানখিনি সাংস্কৃতিক আমাৰ আছে, যিমানখিনি জনগোষ্ঠীৰ বিভিন্ন বাৰে বৰণীয়া সংস্কৃতি আছে, চবকো আজি এই কালচাৰেল ৰেলীত আমি ইনভাইট কৰিছোঁ যাতে আমি এটা সমন্বয় এটা কৰিব পাৰোঁ আৰু পৰস্পৰৰ মাজত আমি সাহস গোটাব পাৰোঁ যে আমাৰ সংস্কৃতিটো বিশ্বৰ বুকত জীয়াই ৰখাৰ কাৰণে আমি সকলো আদৰিবলৈ সাজু হৈ আছোঁ আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। কাৰণ আজিৰ বড়োলেণ্ডৰ যিটো পৰিৱেশ আমি পাইছোঁ, ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ এটা অৰিহণা আছে। তেখেতৰ নেতৃত্বতে 2020 চনত শান্তি চুক্তি হৈছিলে আৰু তাৰপিছত বড়োভূমিত স্থায়ী এটা শান্তি আহিছে। আজি বড়োভূমিত সকলো শিক্ষাৰ দিশত, স্পৰ্টছৰ দিশত, অৰ্থনীতিৰ দিশত, বিভিন্ন দিশত সকলো নিজৰ নিজৰ কামবিলাক লাহে লাহেকৈ কৰিবলৈ লৈছে, যিটো নেকি যোৱা বহুখিনি 2-3টা দশকত মানে কৰিব পৰা নাছিলে। আৰু ইয়াৰ কাৰণে আজি বড়োলেণ্ড অঞ্চলত এটা ডাঙৰ এটা ট্ৰেন্সফৰ্মেশ্যন, এটা পৰিৱৰ্তন দেখিবলৈ পাইছে আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এনেকুৱা পৰিৱেশ যাতে সদায় থাকে। আৰু ইয়াৰ কাৰণে আমি কৃতজ্ঞতা স্বীকাৰ কৰোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত। আমি কৃতজ্ঞতা স্বীকাৰ কৰোঁ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত। আৰু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কাৰণে আমাক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহায় সদায় লাগিব। আৰু এই কাম কৰিবৰ কাৰণে UPPLে আমি ৰাজনৈতিকভাৱে সাজু আছোঁ আৰু সেইকাৰণে মই আমাৰ দলীয় নেতা কৰ্মীসকলক কৈছোঁ, UPPL অকল ইলেকশ্যন জিকা আৰু হাৰাৰ কাৰণে ৰাজনীতি কৰিব নালাগে। আমি সকলোৱে এই অঞ্চলৰ উন্নয়নৰ কাৰণে, শান্তি প্ৰতিষ্ঠাৰ কাৰণে ৰাজনীতি কৰিব লাগে। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।